আমি যে 4 বছৰ কাম কৰিলোঁ আৰু দলৰ যিটো অৰ্গেনাইজেশ্যনেল যিটো ষ্ট্ৰাকচাৰ আমাৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি আৰু বুথলৈকে এই গোটেই ষ্ট্ৰাকচাৰটো খুব চিষ্টেমেটিক হৈ গ'ল। প্ৰমোদ বৰৰ নামত চুৰি কৰিব প্ৰমোদ বৰৰ মানুহে, তদন্ত কৰিব প্ৰমোদ বৰৰ মানুহে, মানে আসামিও নিজে, চুৰো নিজে আৰু পুলিচ আৰু দাৰগাঁও প্ৰমোদ বৰও নিজে। खुलुमबाय लोगोफोर, बयखौबो गोदान भिडिअ बरायबाय। लोगोफोर, बे समाव नोंथांमोननि गेजेराव पलिटिक्सनि माखासे आपडेट शेयार खालामनो थाखाय नोंथांमोननि गेजेराव भिडिअखौ लाबोदों। आसा खालामो नोंथांमोना भिडिअखौ जोबजासे नायलां। माने बिराद अखा हादों आरोना, अखा हानायजों नोंथांमोना आवाजखौ बारा मोजां खोनानाय नङा। थेवब्लाबो नोंथांमोननो नैबे आपडेटखौ शेयार खालामनो नागिरो। थारैनो नोंथांमोना नुगासिनो फैबाय थानाय 2025 मायथाइनि जे बिटिआर इलेक्शनाव सोर राजा जागोन, सोर माने फोरजा जागोन बेखौ माने रावबो बुंनो हाया। जेतिया इलेक्शना फैगोन, भटिंआ जागोन, बिनि उनावसो सोर देरहायो, सोर सरकार दायो बेखौ रावबो दायो बुंनो हाया। गासैबो बुंबाय थागोन दायो जोंनो सरकार दागोन, इउपिपिएलआबो बुंगोन जों सरकार दागोन, बिपिएफआबो बुंगोन जों सरकार दागोन। नाथाय दायो रावबो रोखा बुंनो हाया। बेखौ डिसाइडखौ रायजो राजाफ्रासो खालामगोन, सोरखौ मोजां मोनो सोरखौ मोजां मोना। नाथाय बे समाव पृथ्वीराज नारायण देब मेस बिथाङा जोंनि बिटिआरनि चिफ मानगोनां प्रमोद बर' सारनि सायाव माखासे गोख्रों बाथ्रा बुंदों आरो। नोंथांमोना नैबे भिडिअखौ नाय, अब्लानो बुजिगोन बिथाङा प्रमोद बर'नि सायाव ओरैबायदि बाथ्रा बुंदों जे बिथाङा माखासे सिखाव खामानि मावबोनाय आरो फरायनायनि नामाव गोबां माने नंखाय बेफोरबायदि गोबां पलिटिकेल एंगेलजों थांनानै माखासे खामानिफोरखौ मावबोनायनि सायाव पृथ्वीराज नारायण देब मेसआ फोरमायदों। नोंथांमोना नैबे भिडिअ क्लिपखौ नायनानै ला। प्रमोद बर' नेतृत्वाधीन तथाकथित बिटिआर सरकारखने जे আজি শিক্ষাগত কেলেংকাৰীত বা এডুকেশ্যন স্কেমত তেওঁলোকৰ নাম সাঙুৰ খাইছে, এয়া অতিকৈ লজ্জাজনক আৰু ধিক্কাৰজনক কথা। এয়া লজ্জাজনক এই কাৰণেই যে আমি আজিলৈকে হয়তো ঠিকা ঠুকুলিৰ নামত কেলেংকাৰী, কমিশন ৰাজ বা বিভিন্ন দুৰ্নীতিৰ কথা শুনিছিলোঁ, কিন্তু এই পবিত্ৰ শিক্ষা দপ্তৰক বা শিক্ষাৰ বিষয়ক লৈ বিশ্ববিদ্যালয়, মহাবিদ্যালয় অৰ্থাৎ ইউনিভাৰ্চিটি বা কলেজত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীক যোগান ধৰিবলগীয়া যি পাঠ্যপুথি বা কিতাপ, সেই কিতাপ যোগানৰ নামতো যে কেতিয়াবা কেলেংকাৰীত নাম সাঙুৰ খাব চৰকাৰৰ, এয়া আমি কেতিয়াও সপোনতো হয়তো কল্পনা কৰিব পৰা নাছিলোঁ। এয়া অতিকৈ লজ্জাজনক। আৰু ইয়াতকৈ বেছি লজ্জাজনক হৈছে যে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনৰ শিক্ষা বিভাগ আৰু এই শিক্ষা বিভাগৰ এডুকেশ্যন ছেক্ৰেটাৰী এগৰাকী বড়ো ভূমিৰ ছাত্ৰ ছাত্ৰীৰ তেজ হৈ খোৱা অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ বিৰুদ্ধে। কিন্তু ইয়াৰ তদন্ত ঘোষণা কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্তৰ দায়িত্বভাৰ প্ৰদান কৰিছে কাক? নিজৰ দলৰে ইউপিপিএল দলৰে এজন সদস্য, এগৰাকী তথাকথিত উকিল বা অধিবক্তা শব্দৰাম ৰাভা ডাঙৰীয়াক। তাৰ মানে কি প্ৰমোদ বড়োৰ বিৰুদ্ধে অভিযোগ আহিছে, আইনী জাননী আহিছে, ইয়াৰ আইনী জাননীক লৈ তদন্ত সমিতি এটা ইনকুৱাৰী কমিটি গঠন কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই দুৰ্নীতিৰ ওপৰত যাতে ইনকুৱাৰী কৰিব পাৰে। কিন্তু দুৰ্নীতিৰ ইনভেষ্টিগেশ্যনৰ দায়িত্বটো কাক দিছে? নিজৰে মানুহক, যোনে ইউপিপিএল দলৰে এজন নেতা শব্দৰাম ৰাভা ডাঙৰীয়া, যোনে পেছাত এজন অধিবক্তা, তেওঁকে তদন্ত কৰিবলৈ দিছে। তাৰ মানে কি চুৰিৰ অভিযোগো আহিছে প্ৰমোদ বড়োৰ নামত, চুৰি কৰিব প্ৰমোদ বড়োৰ মানুহে, তদন্ত কৰিব প্ৰমোদ বড়োৰ মানুহে, মানে আসামিও নিজে, চুৰো নিজে আৰু পুলিচ আৰু দাৰগাঁও প্ৰমোদ বড়োও নিজে। তো কেনেকুৱা তদন্ত হ'ব ৰাইজে ইয়াত বিচাৰি লওক। ইংৰাজীৰ যিটো কথা কয় দেয়াৰ ইজ ন' কনক্লুজন ফৰ সাচ কমিশ্যন, তাৰমানে এই যে ইনকুৱাৰীৰ কমিশ্যনটোৰ যে কোনো কনক্লুজন নাহিব বুলি সকলোৱে জানে। আৰু অৱশেষত মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ আগত আহি তেটো ফালি স্পষ্টীকৰণ দাঙি ধৰিছে যে তেওঁ কেনেকৈ গম পাব যে কোনোবা কিতাপ পাইৰেচি হৈছে, কোনোবা পাইৰেটেড কিতাপ এডুকেশ্যন ডিপাৰ্টমেণ্টে ছাপ্লাই দিছে বুলি, কিতাপৰ ভিতৰত কি থাকে তেওঁ নাজানে বুলি। ঠিক আছে, মানি লৈছোঁ আপোনাৰ কথাখিনি সঠিক যে কিতাপ কেতিয়া পাইৰেচি হয় নহয়, আপুনিতো আৰু এজন ইণ্টেলেকচুৱেল নহয়, আপুনিতো এডুকেশ্যনিষ্ট নহয়, আপুনি এজন পলিটিচিয়ানহে। কিন্তু আপুনি পলিটিচিয়ান হিচাপে এইখিনি নিম্নতম জ্ঞান আপোনাৰ নাই নেকি যে অলৰেডি ব্লেকলিষ্টেড, যাক নেকি অলৰেডি ব্লেকলিষ্ট কৰি দিছে, তেনেকুৱা কোম্পানীৰ পৰা, তেনেকুৱা প্ৰতিষ্ঠানৰ পৰা আপুনি কেতিয়াও প্ৰকিউৰমেণ্ট কৰিব নোৱাৰে বা তেনেকুৱা ব্লেকলিষ্টেড প্ৰতিষ্ঠানক কেতিয়াও আপুনি কিতাপ যোগান ধৰিবৰ কাৰণে বা যিকোনো চৰকাৰী বস্তু যোগান ধৰিবৰ কাৰণে আপুনি অৰ্ডাৰ দিব নোৱাৰে, কাৰণ সেই প্ৰতিষ্ঠানটোক অলৰেডি ব্লেকলিষ্ট কৰা হৈছিল। আৰু অৱশেষত এইখিনি কথা ক'ব বিচাৰিছোঁ যে যিগৰাকী
বড়ভূমিৰ ছাত্ৰ ছাত্ৰীৰ তেজ উহি খাবলৈ আহিছে এইগৰাকী শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন ডাঙৰীয়া বুলি ক'বলৈ মোৰ আজি লাজ লাগিছে ডাঙৰীয়া শব্দটো তেওঁক নোহোৱাই এই অমৰজ্যোতি বৰ্মনে যে 1 কোটি টকা সৰ্বমুঠ প্ৰথমে 40 লাখ টকা আৰু দ্বিতীয় কিস্তিত তেখেতে 60 লাখ টকা এই উক্ত প্ৰতিষ্ঠানৰ পৰা কিতাপ কেলেংকাৰীৰ নামত যে ঘুষ হিচাপে উৎকোচ হিচাপে তেখেতে যে গ্ৰহণ কৰিছিলে আৰু বিটিসি ডিপাৰ্টমেণ্টৰ এই প্ৰিন্সিপাল সেক্ৰেটাৰী অৰ্থাৎ প্ৰধান সচিব আকাশদীপ ডাঙৰীয়াৰ নামত যে তেওঁ 5 লাখ টকা আৰু এটা অন্যভাৱে গ্ৰহণ কৰিছিলে এই 1 কোটি 5 লাখ টকা সৰ্বমুঠ 1 crore 5 লাখ ৰুপিজ কাৰ হাতত গৈছে যদিহে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতত যোৱা নাই তেতিয়া হলে প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ দৰে তেজ উহি খোৱা নিকৃষ্ট এগৰাকী এচিএছ বিষয়া যাৰ কোনো মান সন্মানটো দূৰৰ কথা ছাত্ৰ ছাত্ৰীক কি ধৰণে এটা পবিত্ৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে হা সুবিধা কৰি দিব লাগে ইখিনিও ন্যূনতম জ্ঞানবোধ নাই তেনে ব্যক্তিক আজিলৈকে তদন্ত চলি থকাৰ সময়ছোৱাত কিয় সাসপেনশন কৰিব পৰা নাই অমৰজ্যোতি বৰ্মন যায় নেকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী বিটিসি শিক্ষা বিভাগৰ তেওঁ এতিয়া সচিবৰ দায়িত্বত আছে তেওঁৰ নামত 1 কোটি টকা ঘুষ লোৱাৰ যি তথ্যগতভাৱে আইনী জাননী প্ৰেৰণ কৰা হৈছে ইমান তথ্যগত জাননী পোৱাৰ পিছতো তেওঁ কি কাৰণে অমৰজ্যোতি বৰ্মন ডাঙৰীয়াক সাসপেনশন কৰা নাই নিলম্বন কৰা নাই চুৰিৰ অভিযোগ আহিছে প্ৰমোদ বড়োৰ নামত চুৰি কৰিব প্ৰমোদ বড়োৰ মানুহে তদন্ত কৰিব প্ৰমোদ বড়োৰ মানুহে মানে আসামিও নিজে চুৰো নিজে আৰু পুলিশ আৰু দাৰগাঁও প্ৰমোদ বড়োও নিজে